এটি ভিডিঅ'লৈ আৰু এতিয়া বৰ্তমান আমি যাই আছোঁ এমছ মেডিকেলত আমাৰ মাইনাৰ অলপ জ্বৰ হৈ আছে গতিকে তাইক লৈ যাম তাইও ওলাই লৈছে ইয়াতে দুটা ওলাই লৈছে এতিয়া আমি ভালকৈ কোৱা এনেকৈ নহয় ডাঙৰকৈ আপোনালোকে চাই থাকক আৰু ফাইনেলি আহি আমি এমছৰ গেট পালোঁ আৰু এমছৰ ভিতৰত সোমাম ইয়াতে এণ্ট্ৰি কৰিব লাগে নেকি বৰ্তমান আমি আহি পালোঁ এমছ মেডিকেল আহি পালোঁ নে মেডিকেল ন তো এতিয়া বৰ্তমান আমি ইয়াতে গাড়ী চাড়ী পাৰ্কিং কৰিলোঁ আৰু এতিয়া বৰ্তমান অপিডিত যাই আছোঁ আৰু এইফালে হ'ল মেডিকেল কলেজ এই আগত তো চাব পাৰে এয়া হ'ল ঢুলীয়া আৰু নাচনী আৰু এইফালে গড় বনাই থৈ দিছে বৰ্তমান আৰু কিবা কিবি বনাই থৈ দিছে ভাল লাগিছে আৰু ফাইনেলি আমি অপিডিত সোমালোঁ আৰু অপিডিত সোমাই ইয়াতে এটা এপ ডাউনলোড কৰিব লাগিব আভা বুলি সেই এপটোৰ জৰিয়তে তাৰমানে চবখিনি ৰেজিষ্টাৰ কৰি ল'ব লাগিব আৰু আপোনাৰ বহীখনো ইয়াতে বনাব লাগিব বা এইটো তাৰমানে এপটো তাৰমানে ইয়াতে নিজে কৰি ল'ব লাগিব আৰু যদি নোৱাৰে ইয়াতে মানুহ আছে সিহঁতেও কৰি দিব আৰু এইখিনিয়ে আৰু যদি মোবাইল নহ'লে কিন্তু কাম নহয় মোবাইল লগতে নিব লাগিব আৰু এপটো তাৰমানে ডাউনলোড কৰিবই লাগিব এইখিনিয়ে তাৰমানে কৰিব লগা কাম আৰু বাকীখিনি সিহঁতে নিজে কৰিব আৰু এপটো ডাউনলোড কৰি লোৱাৰ পাছত ৰেজিষ্টাৰ কৰি লোৱাৰ পাছত এনেকুৱাকৈ এখন বহি দিব আৰু এইখন তাৰমানে 1 বছৰৰ কাৰণে ফ্ৰী হয় আৰু আপুনি ইয়াত এমছৰ ভিতৰতে ফাৰ্মাচী এমছৰে আৰু মই বৰ্তমান ঔষধ চৌষধ নাপালোঁ মই বাহিৰত কিনিব লাগিব এখন তাৰে ভিতৰতে আছে লেফ্ট সাইডে আছে বৰ্তমান আমি ফাৰ্মাচীৰ পৰা আহিলোঁ ইয়াতে ঔষধ চৌষধ নাই আমি বেলেগত কিনিব লাগিব এতিয়া যাই কিনে
এতিয়া আমি বৰ্তমান যাই আছোঁ। আৰু বৰ্তমান বৰষুণ এতিয়ালৈকে এৰাই নাই, তাই ৰখি আছোঁ, আধা ঘণ্টামান হ'ল। আৰু এইটো হ'ল ইমাৰ্জেঞ্চি, পিছফালে বনাই আছে, বৰ্তমান খোলা দিয়া নাই, খোলা দিব আৰু। সেইফালে বৰ্তমান OPD-বিলাক খুলি দিয়া নাই, আৰু যেতিয়া খুলি দিব পাছত পেচেণ্টবোৰ ৰাখিব ইয়াতে। বৰ্তমান ইয়াতে পেচেণ্ট একো ৰখা নাই, আৰু কেতিয়া মানে ৰাখে সেইটো বৰ্তমান গম পোৱা নাই। গম পালে আপোনালোকক জনাই দিম কেতিয়ালৈকে পেচেণ্ট ৰাখে। আৰু এইফালে চাব পাৰে এখন পাহাৰ, সেই পাহাৰৰ কিনাৰলৈকে তাৰমানে এমছ মেডিকেলৰ মাটি আছে। এতিয়া বৰ্তমান গাড়ীখন লওঁ, আৰু বৰ্তমান আমি এতিয়া ঘৰত যাম। আৰু আজি ইয়াতে মেডিকেলত মানে ঔষধ একো নাপালোঁ, এতিয়া বেলেগ ফাৰ্মাচীত চাব লাগিব। আৰু ইয়াতে গাড়ী থৈ দিছিলোঁ, আৰু এতিয়া বৰষুণ ভিজিয়ে গ'ল, আৰু কিবাকে যাব লাগিব। আমি ঘৰত যাব পাৰোঁ। বৰ্তমান আজি ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ, আৰু আপোনালোকক লগ পাম নেক্সট এটা ভিডিঅ'ত। আজিলৈ বৰ্তমান বাই বাই, আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, লগতে মোৰ হৃদয়